हे जगन्नाथ प्रेमानंद ये क्या हुआ? हेलो होली मोली गाइस सावन को पानी বাদ দে না মই তোমাক এটা উমিয়াম লগতে বললো যে মজা লাগছি হ্যাঁ আছে না একদম খুঁটি ফাটি গেছি স্বাগতম জনালো মোৰ চেনেললৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি ক'ত আছোঁ বৰ্তমান দেখাটো পাইছে কলেজত আছোঁ আৰু আজি এটা মানে ট্ৰিপ হৈ আছে আমাৰ কলেজৰ পৰা আৰু ট্ৰিপটো ট্ৰেইনত থাকি কিনে গম পাইছোঁ ক'ত গৈ আছোঁ শ্বিলঙত চ' খুবেই মজা লাগিব আৰু আমাৰ পৰাগ ছাৰ আছে হেল্ল' ছাৰ জয়ন্ত আৰু আছে এইয়া হেল্ল' গাইজ হোলি মোলি গাইজ হাউ আৰ ইউ গাইজ আফটাৰ ছ লং টাইম টু ইউ তো এতিয়া ওলাই দিম ইয়াৰ পৰা বৰিপাৰাৰ পৰা আৰু সিট একদম পুৰা জখৰ হৈ গৈছে মোৰ বহিভাগ গেলি জাগা নাই চবে আগে ভাগে আহি কেনে বহি লৈছে সেইকাৰণে মই এটা মূৰা আনি লৈছোঁ এই মূৰাটোতে বহিম তাৰমানে এই মূৰাটোতে বহিম আৰু মৃদুল দা আজি ফটো উঠাব নে নাই বঢ়িয়া বঢ়িয়াকে অঁ কি বটল অঁ পানী বটল দিয়া দিয়া তো বলক গাইছ জাৰ্ণিটো আৰম্ভ কৰোঁ গাইজ এইগিলা গাড়ীত আহিব নোৱাৰি মইতো চিট পোৱা নাই চিটত নবাই বহুত ভাল হৈছে না ছাৰ বহুত ভাল হৈছে চিটত মানে বহিলে কঁকাল বিষাই যায় ভাল হৈছে মই মূৰত বহিছোঁ ঠিকেই আছে বঢ়িয়া আৰু এতিয়া মানে পেট্ৰল পাম্পৰ ইয়াতে ৰখছোঁ মানে ইয়াতে এইটো ব্ৰেক ল'ব এইটো ডিছ ব্ৰেক এই পেচাব কৰা লাগছে যদি উলিয়াই লয় ইয়াতে গম পাইছে ডাইৰেক্ট স্পটত যাব ছাৰ গোটেইগেলা এহেঁতে পাৰ্পল পিন্ধছে হা কাৰোবাৰ ব্লেক মিলি আহিছে আপোনাৰো মোৰ মিলছে আপোনাৰো মিলছে আপোনাৰো মোৰ মিলছে কিন্তু না ছাৰৰ লগত মোৰ মিলছে হা কভাৰটো মিলছে বাপৰে কভাৰটো কেনেকৈ দেখাওঁ ইয়াতে দেখাওঁ ৰ'ব কভাৰটো মিলি গৈছে এই কভাৰটো মিলছে ছাৰ বাপৰে বাপ চ' গাইজ লাষ্ট টাইম একবাৰ আহিছিলোঁ ইয়াতে মোৰ এটা ভিডিঅ'ত আছে ভিডিঅ' আপোনালোকে যদি চাইছে আৰু যদি চোৱা নাই এটা বস্তু চাক আজি আপুনি মোৰ ভিডিঅ'ত এটা ফুটেজ দিয়া নাই হেল্ল' গাইজ মোৰ বমি হৈ আছিল হয় নেকি এইটো তুমি বমি কৰা নাই এনেই জাষ্ট ফিলিং আহি আছে ইয়েছ মোৰ মানে ফোবিয়া হৈ গৈছে আচ্ছা আচ্ছা একেবাৰে বাদ দিছিল এইফালে ঘূৰাচোন একবাৰ কেনেকুৱা লাগিছে একদম মজা হা একদম মজা দে ইয়েছ থেংক ইউ সাবস্ক্রাইব করছো না ইয়েছ কৰা আছে থেংক ইউ তুমি থাৰ্ড চেমন নেকি অঁ বঢ়িয়া নাইচ কুইক হা কুইক আৰে কুইক তো ইয়াতে গাইছ এনে জাষ্ট ফটো উঠাৰ কাৰণে অলপমান ৰখিছিলোঁ ইয়াতে এইবিলাক এই কাপোৰ মেলি দি আছে এই পিছফালে আছে দেখাইছোৱে নহয় তো সেয়ে তো ইয়াৰে আৰু আগত যাম মজা লোকেশ্যন আছে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर গাইজ আমি আহি পালোঁ কিবা এনেকুৱা লোকেশ্যনত আৰু এই তাতে অলপমান ট্ৰেকিং কৰিব লাগিব তাতে যাম সেইফালেদি এনেকৈ জেগা সেই তলত যাম তাতে বোলে গা ধুব পাৰি কিবা কৰিব পাৰি তো এইখিনি আমি ট্ৰেকিং কৰি যাব লাগিব ট্ৰেকিং কৰি যাব লাগিব এর মনটো কি আপসেট মানে ফিফি নিম বুলি কৈছিল তো আমাক মানে এই ইয়াতে আনিছে তো সেইকাৰণে তাই অলপ মনটো আপসেট হৈ আছে কিন্তু এখন এতিয়াতো ধুনীয়া কিন্তু এটা মই কথা কওঁ এই ট্ৰেভেলাৰখন নিয়াংতে অলপ কষ্ট হ'লে গাড়ীখন আগতে কিয় কৈছি না সেইটো হয় কিন্তু বাদ দিয়া না
নিয়মটো নামানে মই চোন তোমাক যেতিয়া উমিয়াম লগতে ক'লো যে হিৰিত যাই আছে এই মই গম পোৱা নাই মোক শুনা নাই তুমি আৰু মোক আৰু এই মই কৈছো যে হিৰিত লৈ যাই আছে এই ফিফি নাযায় এৰে কি কয় নিয়া নাচা গান বাজে বোলে বাদল বৰ্ষা বিজুলি सावन को पानी इतना हिल आखिरी पड़ाव ओ माय गॉड बिंदिया सेज दे यार नाम्बा पारबि ना बिंदिया মজা লাগছি হা আছে না একদম খুঁটি ফাটে গেছি কি কয় অলপ সেরসেরেনি আওয়াজ শুনছি না সেরসেরেনি আওয়াজ শুনছা না অলপ সেরসেরেনি আওয়াজ শুনছা না কিহর সেরসেরেনি জানে চেষ্টি পানী খুবেই মজা জাগা গাইজ ইয়াতে যাব পাৰে কেতিয়াবা যদি ৰাস্তা থাকিল হয় নিশ্চয় গ'লো হয় আৰু চাউণ্ডটো আহিছি না নাই ক'বা নোৱাৰো যাওঁ আৰু এতিয়া আমি আহিলোঁ টু ৱাটাৰফল সেইটোতো চাই আহিলোঁ ৱাটাৰফল আপোনালোকক দেখালোঁ আৰু এইফালে টু চুইমিং পুল লেটছ গো আৰে ভাই সাহেব সারা জমানা হাসিনা কা দিৱানা এইটোৱে চুইমিং পুলটো নীলা পানী অলপ সেউজীয়া লাইট অলপ সেউজীয়া নীলা এনেকুৱা যেন লাগি আছে পানীটো মজা ভাইটি তুমি ৰবা তুমি আমাৰ গাত পানী পেলাই আছা ভাইটি जगन्नाथ प्रेमानंद ये क्या हुआ हमारा गामछा भी खुल गया लंकी ये तो बस्तु दौड़ा पानी है हमें गोलक लेके पर हाथुर नहीं पता है गाइस पूट पानी गाइस एकदम नक कोई कुड़िल एकदम नक कोई कुड़िल ओए रो इंडिया सावन को पानी जीसू मौसम से भक्तों को पानी सर 30 টাকা একদম ফুল বসুল হইছে না নাই পুরা বসুল পর ভাল লাগিছে মজা লাগছে গা চা ধুলো স্যার ইয়াতে আপনি হাতুরবা পারবো না এইখিনি জায়গাত এইখিনি লগ এটা হলে পাৰিম অকলে মই সাহস নাই ডাইৰেক্ট জপিয়াই বহুত দ না স্যার দ আছে 20 ফিট 25 ফিট মান দ আছে যাবি নেকি যাব পাৰি না যাও এই স্যার নকব এই স্যার মই সামনে জায়গাটো ওকে স্যার নেক্সট ডেস্টিনেশন কত যাম আৰু নেক্সট ডেস্টিনেশন আরটা আছে ফলস হ্যাঁ তে আমাৰ ড্ৰাইভাৰদাৰে কৈ আছে আচ্ছা কত যাম ড্রাইভার দা আমি নেক্সট যাইছো আপনার হেৰি বসেডং চিনি পাই না আপনি বঢ়িয়া জায়গা বঢ়িয়া পাৰি যাব না ট্ৰেকিং কৰিব লাগিব কিন্তু হৈ যাব কৰি লম অলপ তলত যাব লাগিব একদম একো কথা নাই ঘূৰি আছে চাবলৈ বঢ়িয়া ঠিক আছে रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर গাইজ তাতে এটা ফলছ আছিল সেই ফলছটোত যোৱাৰ কথা আছিল কিন্তু ইয়াতে কিবা 144 লগা আছে ন দাদা মানে কিহৰ কাৰণে বন্ধ কৰিছে মানে বসেডংটো দুটা মালিক ওলাইছে হ্যাঁ আগতো এটা মালিক আছিল হ্যাঁ ই কৈছে মোৰ হয় ই কৈছে মোৰ হয় ও মানে ফলছটো লৈ কেনে কাজিয়া লাগি আছে কাজিয়া লাগি আছে আচ্ছা আচ্ছা মানে এই ফলছটো লৈ কেনে কাজিয়া লাগি আছে মানে এক ফুল দো মালিক হৈছে হয়নে তো মানে এজন মালিকে কৈছে যে ফলছটো মোৰ হয় আৰু এজনে কৈছে যে ফলছটো মোৰ হয় কিন্তু মাছৰ পৰা কাজিয়া লাগি টুৰিষ্ট বন্ধ কৰাই দিছে আচ্ছা আচ্ছা সেয়ে নেক্সট ক'ত যোৱা ভাল হ'ব আগতে এটা ৱাটাৰফলছ আছে হ্যাঁ তো চাওঁ দেখুৱাই থাকি আপোনালোকক গম পাব তো আৰু এটা ৱাটাৰফল চাব যাই আছোঁ তাতে 50 টকা দি কিনে টিকেট কাটিলোঁ এইফালে অলপমান কমে কম 1 কিলোমিটাৰ মান না ইয়েস 1 কিলোমিটাৰ মান হ'ব চাও কেনেকুৱা হয় ৱাটাৰফলটো সেয়ে চাওঁ সেয়া গাইছ সেয়া ফলছ ও মাই ফেফেনি উঠি গৈছে একদম বাপৰে বাপ ও মাই গড ও স্যার বাপরে বাপ গাইস গাইস ওয়া
বাউচিটা পৰি আছে বাউচিটা पैरों को बांधे बेड़िया बताए सौ कहानियां तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तुम्हारे गजब आसमान है तो इस जमाने का फैसला गुजर ऐसी राह से गुजर বহুত ফটো চটো উঠলো হেৰি কৰিলো আৰু ইয়াৰ পৰা এতিয়া টাটা বাই বাই আৰু কেতিয়া লগ পাম কেতিয়াবা আহিম নিশ্চয় গা ধুম এতে গা ধুব আহিম একদিন হয়নে ছাৰ একদিন গা ধুব আহিম গুৱাহাটী খালী গাড়ী উঠক গুৱাহাটী উঠক তো গাইজ যাওঁ আৰু এতিয়া ঘৰৰ পিনে ৰিটাৰ্ণ বেক এতিয়া যাওঁ আৰু ক'তো একো প্লেচ নাই তো কান্দলি গে তেতিয়া মই নাই কানা তো গাইজ আহি পালোঁ গুৱাহাটী একো ভিডিঅ' চিডিঅ' কৰা নাই একদম ফুল টায়াৰ্ড হৈ গৈছোঁ হয়নে ছাৰ বহুত টায়াৰ্ড একো ক'ব নোৱাৰোঁ তো ভাবিছোঁ মানে কি ইয়াতে এণ্ড কৰি দিম আৰু তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই কেনে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ'ত আৰু আজি বহুত কষ্ট হৈছে লাইক এটা হ'লেও কৰি দিব তো গাইজ বাই বাই গাইজ